हेलो फ्रेंड्स पुनः এটা নতুন ভিডিও লৈ আমি আপোনালোকক আটাইকে স্বাগতম জনাইছো আমাৰ মানুহবিলাকৰ কি হয় জানেনে আমি যেটো বস্তু ভাবো হেতু বস্তু নহয় আৰু যেটো বস্তু নাভাবো হেতু অকস্মাততে হৈ যায় চীন আৰু ভাৰতৰ ক্ষেত্ৰতে হেনেকুৱা হৈছে নেকি সো মই এইটো ভিডিওত কিছুমান কথা পাতিম জীৱৰ কথা হয়তো আপোনালোকৰ বহুতৰে মানিবলৈ কিছুমান অসুবিধা হ'ব কিন্তু যিখিনি প্ৰকৃত যিখিনি মই মানে মোৰ মনলৈ আহিছে সেইখিনি কথা আপোনালোকৰ লগত শেয়াৰ কৰিছো যদি ভাল লাগিছে লাইক কৰিব যদি ভাল নালাগে আপোনাৰ কমেন্টটো জনাব কিয় ভাল নালাগিল সো আহক ভিডিওটো আৰম্ভ কৰো চীনে যেতিয়া নিজৰ আগ্ৰাহী নীতিৰে ভাৰতৰ যিসমূহ চুবুৰীয়া ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰসমূহ নিজৰ কমিউনিষ্ট নীতি চলাই পেলাই নিজৰ কব্জা লৈ নিয়াৰ আপ্ৰাণ চেষ্টা চলাই আছিল তেতিয়া আমাৰ মোদী গভৰ্ণমেণ্টে শুই আছিল নহয় শুই থকা বুলি ক'লে ভুল কোৱা হ'ব একচুয়ালি মোদী গভৰ্ণমেণ্টে কাম কৰি আছিল মানে যিসমূহ নন বিজেপি ষ্টেট আছে সেই ষ্টেটসমূহৰ মন্ত্ৰী এমএলএবোৰ কিনা ব্যস্ত হৈ আছিল আৰু হার পালে তেতিয়া যেতিয়া চীনৰ চাইনিজ আৰ্মিয়ে ভাৰতৰ 10 কিলোমিটাৰ ভিতৰলৈ সোমাই আহি পেলাই ভাৰতীয় সেনাৰ 20 জনকৈ সেনাক হত্যা কৰি থৈ গ'ল গালৱানত ইণ্ডিয়ান আৰ্মিৰ 20 জনকৈ সেনা জনৰ মৃত্যুৰ পিছত ভাৰত আৰু চীনৰ সম্পৰ্ক একদমে বেয়াৰ ফালে ঢাল খাইছে এনেকুৱা এটা পৰিস্থিতিত দুইখন দেশে কৰোনাৰ সৈতে যুঁজি আছে কিন্তু তাৰে মাজতে আৰু এটা কথা ট্ৰল হৈ আছে সোশ্যাল মিডিয়াতে হওক বা নিউজ চেনেলতে হওক যে চীন আৰু ভাৰতৰ মাজত যুদ্ধ হ'ব নেকি এটা চীন আৰু ভাৰতৰ মাজত যদি যুদ্ধ হয় তেতিয়াহ'লে বৰ্তমান পৰিস্থিতিত আজিৰ ডেটত কিমান লছ উঠাব লাগিব সেইটো অনুমান কৰাটো একদমেই অসম্ভৱ কাৰণ চীনো এখন ডেভেলপিং কান্ট্ৰি আৰু ভাৰতো এখন ডেভেলপিং কান্ট্ৰি কোনো এজন নাগৰিকে চীনৰে হওক ভাৰতে হওক নিবিচাৰে যে যুদ্ধ হ'ব এইটো সময়ত কিন্তু তাৰ পিছতো চাইনিজ লিডাৰে হওক বা আমাৰ ইণ্ডিয়ান লিডাৰে হওক কৈ আছে যে মানুহক মানে উত্তেজনাময় কৰি আছে যে এনেকুৱা এটা হওক তেনেকুৱা এটা হওক মই এইটো কথা মই সমৰ্থন কৰোঁ যে আমি যেটো বস্তু ব্যৱহাৰ কৰোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভাৰতত নিৰ্মাণ হওক এটা বস্তুটোৰ ওপৰত যেতিয়া মেড ইন ইণ্ডিয়া লিখা থাকিব সঁচাই নিজে একদম প্ৰাউড ফিল কৰোঁ কিন্তু তাৰ পিছতো আমি চীনক এৰি চলিব বিচৰাটো হয়তো অসম্ভৱ ইয়াৰ আগতে মই যেটো ভিডিঅ' আপলোড কৰিছোঁ সেই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ চালে গোটেইখিনি কথা বুজি পাব কিয় কৈছোঁ কিহৰ কাৰণে কৈছোঁ বহুতে মিছআণ্ডাৰষ্টেণ্ডিং হৈছিল আৰু তাৰ পিছত কিবা মানে কমেণ্ট দিছিল বাৰু ভিডিঅ'টো ভালকৈ চালে আপোনালোকে গম পাব এতিয়া তাৰ পিছত 12 জুনত ভাৰত চৰকাৰে 59 চাইনিজ এপ বেন কৰি দিলে যি গ্লোবেল এয়াৰ্নিঙৰ 10% ইণ্ডিয়াৰ পৰা ইনকাম কৰি আছিল তেওঁলোকে তাৰ পিছতো চীনেতো এনে বহি নাথাকে চীনে কৰিলে কি ভাৰতৰ পৰা যি বস্তু চাইনালৈ ইম্পৰ্ট হয় সেই বস্তুবিলাক কৰ ওপৰত এক্সট্ৰাকৈ টেক্স লগাই দিলে এতিয়া দুইখন দেশৰ মাজত উত্তেজনা বাঢ়ি আছে কিন্তু ভাৰত চৰকাৰে কৈছে যে আমাৰ বস্তুবিলাক ভাৰতত নিৰ্মাণ হ'ব লাগে ভাৰতৰ মানুহক আমি অগ্ৰাধিকাৰ দিম কিন্তু তাৰ পিছত যদি এনেকুৱা এটা হয় তেতিয়াহ'লে মিৰাট আৰু দিল্লীৰ মাজত মেট্ৰ' ট্ৰেইনৰ হ'বলগীয়া টানেল নিৰ্মাণত চাইনিজ কোম্পানীয়ে কণ্ট্ৰেক্ট কেনেকৈ পালে 1100 কৰোৰ টকাৰ প্ৰশ্ন হয় এইবিলাক সঁচাই হৈ আছে নে যিবিলাক হৈ আছে বৰ্তমান নে চৰকাৰৰ এটা প্ৰপাগাণ্ডা নিৰ্বাচন আহি থকাৰ কাৰণে সময়ত আমি গোটেইখিনি কথা জল পাতকৈ আমাৰ চকুত ভাহি উঠিব সঁচা কি মিছা কি আমি গোটেইখিনি কথা গম পাই যাম চ' আহি থকা নতুন ভিডিঅ'ত পুনৰ লগ পাম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব